হাই আজি মানে বহুত ঠাণ্ডা পৰিছে ঠাণ্ডা মানে এইকেইদিন হৈ আছে আৰু কামপুৰ মাহত বাঘৰে পিঠল কপে সেইটো কাৰণে ভাবিছো আৰু এতিয়া সন্ধিয়া হৈছে আৰু সন্ধিয়া 5টা বাজিছে আৰু আইটেমটো মানে আজি ভাবিছো গাটো গৰম লগাবৰ কাৰণে অলপ গাড়ী চলাওঁতে মানে অলপ কফু হৈছে আৰু ঠাণ্ডা পৰিছে বহুত সেইটোকে ভাবিছো মাগুৰ মাছ আনিছো বজাৰৰ পৰা আৰু তাৰ লগত আমি তিল আৰু জালুক দি জ্বলা মানে জোল বনাম আপোনালোকৰ ৰেচিপিটো দেখাইছো আৰু বিশেষকৈ আজি মই ঘৰত আহিছিলো মোৰ এক্সাম আছিলে মানে মাৰ ঘৰত আৰু মই দেখাইছো ভিডিঅ'টো চাই থাকক আৰু কেনেকৈ বনাব ৰেচিপিটো মানে ওয়াইফে বনাব আপোনালোকে চাই থাকিব আপোনালোকক গোটেইবোৰ দেখাম ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব তেতিয়া মানে বুজি পাব আৰু ঠিক আছে চাই থাকক ভিডিঅ'টো আমাৰ কামত লগাই দিছো কাৰণ ৰেচিপি বনাব যেতিয়া আৰু ওয়াইফে জালুক পিচি আছে কাৰণ জালুক অলপ সৰহকৈ যদি পিচি তৰকাৰী দিয়া যায় তৰকাৰীখন খাবলৈ মানে ভাল লাগে আৰু গৰম লাগি উঠে আৰু ঠাণ্ডা দিনত জালুক খাব লাগে আৰু এয়া খাহু মাহ দেখাই দিছো নহৰু মানে বাকলিবোৰ গুচাই আছে আদা বাকলিবোৰ গুচাইছে আৰু পিয়াজ ঠিক আছে চাই থাকক ভিডিঅ'টো আমাৰ ৰেচিপিটো কাৰণে এইবোৰ বস্তুৱে লাগে আৰু মাগুৰ মাছ কাটি হৈ গ'ল আৰু এতিয়া হালধি দিছে আৰু তাৰ লগত দিব নিমখ আৰু হালধি দি এনেকৈ মেৰিনেট কৰিলে মানে মাছ খাই ভাল লাগে আৰু আপোনালোকক দেখাইছো এনেকৈ ঠাণ্ডা দিনত আপোনালোকেও এনেকৈ বনাই খাব পাৰে বহুতেই ভাল আৰু মাগুৰ মাছৰ কথা ক'বই নালাগে ইয়াৰ গুণাগুণৰ বিষয়ে বহুত শক্তিদায়ক হয় এনেকৈ খালে বহুতেই ভাল চাই থাকক ভিডিঅ'টো তিল আদা পেষ্ট নহৰু পেষ্ট এটা কেঁচা জলকীয়া এখিনি জিৰা পাউডাৰ এখিনি জালুক আৰু এখিনি জলকীয়া গুড়ি
আমাৰ ভাজি আছে আৰু তিলবোৰ ধুনীয়াকৈ ভাজি আছে আৰু মছলাবোৰ দি দিছে এইটো হৈছে আপোনাৰ চিলি পাউডাৰ কাৰণ ঠাণ্ডাত অলপ অভাৰ জ্বলা খালে ভাল লাগে ধুনীয়াকৈ মচমচীয়াকৈ ভাজি ল'ব তাৰ পিছত আপোনাৰ উতলাৰ গৰম পানী ঢালি দিব আৰু ঠাণ্ডা পানী নিদিব ঠাণ্ডা পানী দিলে তাৰ টেষ্টটো কমি যায়গৈ হেতুকে গৰম পানী দিব আৰু গৰম পানী দিলে বহুতেই ভাল এয়া দেখিছে কিমান ডাঠ হৈ পৰিছে তাৰ লগত অলপ পিঠাগুৰি দিলে মানে ডাঠ হৈ পৰে আৰু খাবলৈ বহুত টেষ্ট হৈ পৰে হেতুকে পিঠাগুৰি অলপ গুলি দিছে ইয়াৰ লগত আৰু এতিয়া মাগু মাছবোৰ উতলা তৰকাৰীত মানে পেলাই দিছে দেখিছে কিমান ডাঠ হৈ পৰিছে আৰু সেন্ট কবই নালাগে বৰ ধুনীয়া এটা সেন্ট আহিছে এতিয়া আমি চিকেন বনাইছে নেক্সট মানে চৌকাটোত চিকেন বনাইছে চিকেনৰ লগত মানে পিঁয়াজ অলপ ফ্ৰাই কৰি দিছে আৰু জালুকৰ জ্বলা দিছে অন্যান্য একো নিদিওঁ জালুকৰ জ্বলা আৰু আদাৰ পেষ্ট দিছে অলপ চিলাইট চিলি পাউডাৰ অলপ দি দিছে কালাৰটো অলপ ভাল আহিব এইখিনি অলপ ড্ৰাই ফ্ৰাই কৰিম ঠিক আছে আপোনালোকে চাই থাকক ভিডিঅ'টো এইখন হৈছে আপোনাৰ তিলৰ তৰকাৰী লগতে মাগু মাছৰ আৰু এইখন হৈছে আপোনাৰ ৰৌ মাছ আৰু লগতে ফুলকবি আৰু বিলাহী তৰকাৰী হয় দুইখন আৰু এইখন হৈছে ড্ৰাই ফ্ৰাই চিকেন লোকেল মুৰ্গী চিকেন আপোনাৰ ড্ৰাই ফ্ৰাই কিয়নো আপোনাৰ ড্ৰাই ফ্ৰাই কৰিলে কাৰণ চিকেনৰ জোল হ'ব লাগে কাৰণ দুখন তৰকাৰী থকা ভিতৰত আকৌ এখন তৰকাৰী হলে মানে খাবলৈ অলপ অসুবিধা হয় সেইটো কাৰণে মানে ড্ৰাই ফ্ৰাই কৰিছো আৰু এতিয়া আমি প্ৰথম যিখন তিলৰ তৰকাৰী আৰু মাগু মাছ সেইখন অলপ ট্ৰাই কৰি চাওঁ আপোনালোকক দেখাই আছো একদম এক্সিলেন্ট হৈছে কাৰণ মই খাইছো যেতিয়া গম পাইছো এক্সিলেন্ট হৈছে বৰ ধুনীয়া লাগিছে টেষ্ট বহুত ধুনীয়া টেষ্ট হৈছে জ্বলাটো একদম চেং বেং জ্বলা নহয় গপচকে ধৰিছে কাৰণ জালুকৰ জ্বলা আৰু মাগু মাছ কবই নালাগে মাগু মাছ আৰু লগতে তিলৰ তৰকাৰীত বহুতখিনি আইৰণ থাকে অন্যান্য যিবিলাক ধৰক খিঙি মাছ বা কুচিয়া তাতোতকৈ এই তিলত বহুতখিনি আইৰণ থাকে আৰু তিলৰ তৰকাৰীৰ লগত মাগু মাছ কবই নালাগে মাগু মাছৰ গুণাগুণৰ বিষয়ে আপোনালোকে জানে আৰু সেইকাৰণে এনেকৈ বনাই খাব আৰু মই খাইছো যিহেতু বহুত মানে টেষ্টি হয় বহুত সোৱাদ হয় আপোনালোকে এই ৰেচিপিটো এনেকে সিম্পলকে বনাই খাব কোনো আলু চালু দিব নালাগে সিম্পলকৈ মই বহুত সোৱাদ পাইছো খাই ভাল লাগিছে আপোনালোকে খাব আৰু সেকেন্ডখন মই চাওঁ বাৰু এখনো মানে ধুনীয়া হৈছে কাৰণ ফুলকবি আৰু আলু মিঠা হৈ পৰিছে আৰু বিলাহীটো ধুনীয়া টেঙা মিঠা লাগিছে বহুত ধুনীয়া সোৱাদ হৈছে আৰু মাছটো আৰু জানে লোকেল মানে খুনাই এইটো ৰৌ মাছ হয় এয়া টুকুৰা আৰু ইয়াৰ সোৱাদটো বৰ ধুনীয়া হৈছে মানে হা কাৰণ জ্বলাৰ লগত অলপ মিঠাৰ স্বাদ এটা আহিছে ভাল লাগিছে আৰু এতিয়া আমি এই লোকেল চিকেনটো খাই চাওঁ বাৰু এটুকুৰা এক্সিলেন্ট ধুনীয়া লাগিছে বৰ ধুনীয়া মিঠা হৈ পৰিছে চিকেনখিনি মানে ড্ৰাই ফ্ৰাই কৰিছে যদিও বৰ ধুনীয়া লাগিছে চিকেন কাৰণ ইয়াত পিঁয়াজ দিছে আৰু ৰহুন অলপ সৰহকৈ দিছে কোনো বাকলিটো
এৰুৱাই দিয়া নাই, একেলগে পিচি কৰি দিছে, মানে বহুতখিনি সোৱাদ হৈছে। আৰু নহৰু যিটো ফ্লেভাৰ তাৰ গোন্ধটো চেণ্টটো আহিছে, আৰু ইয়াত জালুকৰ গুড়ি দিছে, একদম সাংঘাতিক টেষ্টি হয়। আপোনালোকে এনেকে কৈ দাই ভাজি কৰি খাই চাব। আৰু এইখিনি আপোনাৰ ধৰক অমৰা আচাৰ হয়, এইখিনি ধুনীয়া, ভাল লাগিছে। হ'ব বাৰু, ঠিক আছে। এতিয়া আপোনালোকক খাই দেখালো আজি এই ৰেচিপিটো, আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পাইছে, আৰু যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু তলত থকা বেল বটনটো প্ৰেছ কৰি দিব, কিয়নো মই নতুন ভিডিঅ' এনেকুৱা আপলোড দি আছো, আপোনালোকে নটিফিকেশ্যনটো পোনপ্ৰথমে আপোনাৰ মোবাইলত বাজি উঠিব। আজিলৈ বাই, নতুন এটা ভিডিঅ'ৰে পুনৰ লগ পাম।